যদি আপুনি ইউটিউবত ভিডিও বনায় বা আপুনি ইউটিউবত ভিডিও বনাবলৈ বিচাৰি আছে তেনেহলে এইটো ভিডিও আপোনাৰ বাবে। Hey guys, মই দীপৰাজ and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক ভালে আছে। আজি এই ভিডিওটোত মই আপোনালোকক YouTube কপিৰাইটৰ বিষয়ে কিছুমান জানিবলগীয়া কথা যদি ভিডিওটো সম্পূৰ্ণকৈ নাচায় তেনেহলে আপুনি বা আপোনাৰ চেনেলটো বিপদত পৰিব পাৰে। সো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনে ধৰণৰ ভিডিওবিলাক বনাই থাকো যাতে নতুন ভিডিও আহিলে আপডেটবিলাক সকলোতকৈ আগত পায় আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকৰ মোৰ তৰফৰ পৰা বহুত ধন্যবাদ। বলক তেনেহলে টাইম ওয়েষ্ট নকৰাকৈ আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। কপিৰাইট এটাই বস্তু কিন্তু ইউটিউবে ইয়াক কি কৰিছে তিনটা প্ৰকাৰত ভাগ কৰিছে। বলক এই তিনটা প্ৰকাৰৰ ওপৰত ব্ৰিফলি কথা পাতো। ফাৰ্ষ্টটো হৈছে কপিৰাইট ষ্ট্ৰাইক। ধৰি লওক আপুনি উইদাউট পাৰমিশন লৈ কাবাৰ ভিডিও বা মিউজিক বা ফটো ইউজ কৰিছে আপোনাৰ ভিডিওত তো তেতিয়া কি হ'ব যোনজন তাৰ যিজন ওনাৰ হয় সেই ভিডিও বা মিউজিকটোৰ তেওঁ যদি বিচাৰে আপোনাক কপিৰাইট ষ্ট্ৰাইক দিব পাৰে আৰু কপিৰাইট ষ্ট্ৰাইক আহিলে আপোনাৰ চেনেলত সেই ভিডিওটোত যোনটো কপিৰাইট ষ্ট্ৰাইক আহিছে সেই ভিডিওটো ইউটিউবৰ পৰা ৰিমুভ হৈ যাব আৰু আপোনাৰ চেনেলটো 3 মাহৰ বাবে কপিৰাইট ষ্ট্ৰাইক লাগি যাব আৰু এনে ধৰণৰ কপিৰাইট ষ্ট্ৰাইক যদি 3 মাহত যদি 3 বাৰ আহে আপোনাৰ চেনেলটো সাসপেন্ড হ'ব পাৰে। সো ৰিউজ কন্টেন্ট ইউজ কৰাৰ আগত এবাৰ ভাবি চাব বা চেক কৰি চাব। সেকেন্ডটো হৈছে কপিৰাইট ক্লেম। মানি লওক আপুনি আপোনাৰ ভিডিওত উইদাউট পাৰমিশন লৈ কাবাৰ মিউজিক বা এনে ধৰণৰ কিবা ইউজ কৰিছে তো তেতিয়া আপোনালোকৰ কি হ'ব আপোনালোকৰ ভিডিওত কপিৰাইট ক্লেম আহিব কিন্তু এইটো দি আপোনাৰ চেনেলত একো এফেক্ট নহয় কিন্তু যেটো ভিডিওত আপোনালোকে এই মিউজিকটো ইউজ কৰিছে এই ভিডিওটোত মনিটাইজেশন ডিসেবল হৈ যাব আৰু যিমান এড ৰেভিনিউ হৈছে সেই মিউজিকটো অনাৰজনে সেই এড ৰেভিনিউ বিলাক পাই যাব। সো এনেকুৱা ধৰণৰ কিছুমান মিউজিক ইউজ কৰাৰ আগত আপোনালোকে চেক কৰি ল'ব নন কপিৰাইট হয়নে নহয়। থাৰ্ডটো হৈছে মনিটাইজেশন শেয়াৰিং ক্লেম। ফৰ এক্সাম্পল মই এটা গান বনাইছো গানটোৰ লিৰিক্স মোৰ মই নিজে কম্পোজ কৰিছো মিউজিক মোৰ আৰু মই নিজৰ চেনেলত আপলোড কৰিছো বাট আপোনালোকে কি কৰিছে এই গানটোক ৰি-ৰেকৰ্ড কৰি মিউজিক আপোনালোকে নিজে কম্পোজ কৰি আপোনালোকে নিজৰ চেনেলত আপলোড কৰিছে বাট মই তেতিয়া কি কৰিব পাৰিম মনিটাইজেশন শেয়াৰিংৰ ক্লেম কৰিব পাৰিম কিয়নো যোনটো ভিডিও বা গানটো আপোনালোকে আপলোড কৰিছে নিজৰ ভিডিওত সেই ভিডিওটোৰ কন্টেন্ট বা লিৰিক্সটো মোৰ হয় গানৰ লিৰিক্সটো মোৰ হয় তো তেতিয়া মই আপোনালোকক মনিটাইজেশন শেয়াৰিংৰ ক্লেম কৰিব পাৰিম যেনে 50% এড ৰেভিনিউ আপোনাৰ হ'ব 50% এড ৰেভিনিউ মোৰ হ'ব। তো এইটোৱে হৈছে মনিটাইজেশন শেয়াৰিং ক্লেম আৰু এইকেইটাই হৈছে ইউটিউব কপিৰাইট ক্লেমৰ তিনটা ৰুলছ আৰু এই তিনটা ৰুলছৰ ভিতৰত সবতকৈ ডেঞ্জাৰটো হৈছে কপিৰাইট ষ্ট্ৰাইক আৰু যদি আপোনালোকৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক আহি যায় আপোনালোকে কি কৰিব মোক কমেন্টত জনাবচোন আৰু মই অতি সোনকালে কপিৰাইট ষ্ট্ৰাইকৰ ওপৰতো ভিডিও আনি আছো তো চেনেলটো সাবস্ক্ৰাইব কৰি থব। আজি এই ভিডিওটোত ইমানেই। যদি ভিডিওটো চাই অলপ ভাল পালে তেনেহলে এটা লাইক কৰি দিব সুন্দৰকৈ এটা কমেন্ট কৰি দিব আৰু ভিডিওটোত যদি অলপ ইনফৰমেশন পালে তেনেহলে ভিডিওটো শেয়াৰ কৰিব আৰু মোক সোশ্যাল মিডিয়াটো ফলো কৰি দিব লিংক বিলাক মই ডেসক্ৰিপচনত দি দিম। লগ পাম তেনেহলে আকৌ এটা নতুন ভিডিওত। আজিলৈ বাই, থ্যাংক ইউ সো মাচ এন্ড লাভ ইউ অল।